Good morning everyone. মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো হৈছে 1 নম্বৰ চহুংমুঙৰ অসমীয়া নামটো কি? এ প্ৰতাপ সিংহ, বি জয়ধ্বজ সিংহ, চি স্বৰ্গনাৰায়ণ, ডি ৰুদ্ৰসিংহ। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। এনচাৰ চি স্বৰ্গনাৰায়ণ। তেওঁক দিহিঙীয়া ৰজা বুলিও জনা যায়। 2 নম্বৰ আহোম ৰজা চুক্লেংমুঙৰ অসমীয়া নামটো কি? এ দুৰ্লভ নাৰায়ণ, বি প্ৰতাপ সিংহ, চি ৰুদ্ৰসিংহ, এন ডি গড়গঞা ৰজা। এনচাৰ ডি গড়গঞা ৰজা। নম্বৰ 3 আহোম ৰজা চুচেংফাৰ অন্য এটা নাম হ'ল এ বুঢ়া ৰজা, বি চক্ৰধ্বজ সিংহ, চি ৰুদ্ৰসিংহ, এন ডি প্ৰতাপ সিংহ। আপোনালোকে যদি উত্তৰটো জানে মোক সোনকালে কমেণ্ট কৰি জনাওক। এনচাৰ এ বুঢ়া ৰজা। নম্বৰ 4 কোনজন আহোম ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল? এ প্ৰতাপ সিংহৰ দিনত, বি চুক্লেংমুঙৰ দিনত, চি ৰুদ্ৰসিংহৰ দিনত, এন ডি চক্ৰধ্বজ সিংহৰ দিনত। এনচাৰ বি চুক্লেংমুঙৰ দিনত। 5 নম্বৰ আহোম ৰজা চুলিকফাৰ অন্য এটা নাম হ'ল এ প্ৰতাপ সিংহ, বি ৰত্নধ্বজ সিংহ, চি পুৰন্দৰ সিংহ, এন ডি গদাধৰ সিংহ। এনচাৰ বি ৰত্নধ্বজ সিংহ। নম্বৰ 6 অসমত দাসপ্ৰথা কেতিয়া বিলোপ হয়? এ 1841 চনত, বি 1843 চনত, চি 1845 চনত, এন ডি 1847 চনত। এনচাৰ বি 1843 চনত। নম্বৰ 7 প্ৰথম মানৰ আক্ৰমণ কিমান চনত হৈছিল? এ 1816 চনত, বি 1817 চনত, চি 1822 চনত, এন ডি 1823 চনত। এনচাৰ বি 1817 চনত। নম্বৰ 8 মহাত্মা গান্ধী অসমলৈ কিমান চনত আহিছিল? এ 1921 চনৰ আগষ্টত, বি 1923 চনৰ আগষ্টত, চি 1925 চনৰ জুলাইত, এন ডি 1927 চনৰ ছেপ্টেম্বৰত। এনচাৰ 1921 চনৰ আগষ্টত। নম্বৰ 9 ট্ৰাইবেল লীগ নামৰ সংগঠনটো কেতিয়া গঠন হয়? এ 1950 চনত, বি 1947 চনত, চি 1942 চনত, এন ডি 1933 চনত। এনচাৰ ডি 1933 চনত। আজিৰ অন্তিমটো প্ৰশ্ন 1830 চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰী পাৰত কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল? এ পিয়লি ফুকন আৰু জীউৰাম বৰুৱা, বি মণিৰাম দেৱান আৰু কুশল কোঁৱৰ, চি কনকলতা আৰু মুকুন্দ কাকতি, এন ডি ওপৰৰ এটাও নহয়। এনচাৰ এ পিয়লি ফুকন আৰু জীউৰাম বৰুৱা। ধন্যবাদ। আজিলৈ ইমানে। আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব। জয় আই অসম।